আজি নাজিৰা সাংবাদিকসকল প্ৰতিবাদত বহিবলগীয়া হৈছে। কাৰণ প্ৰেছ ডে দিৱসৰ দিনাখনেই আমাৰ নাজিৰা সাংবাদিকসকল যথেষ্ট অপমানৰ সন্মুখীন হ'ল। এগৰাকী 25 বেটেলিয়নৰ জোৱানে বন্দুক টোৱাই গুলিয়াবলৈ উদ্যত হৈছিলে আমাৰ সাংবাদিকসকলক। লগতে নাজিৰাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই নামৰ এগৰাকীও আমাৰ জ্যেষ্ঠ সাংবাদিকজনক কিয় আহিছে, কেলৈ আহিছে, আমি প্ৰতিবাদ কৰিবৰ সময়ত তেওঁ যিভাৱে আঙুলিটো এটা উচ্চ বাচ্য কৰিছিল, এই দুইটা ঘটনাই আমি উচিত তদন্তৰ বাবে বা এজাহাৰ দাখিল কৰিছিলোঁ আৰক্ষী থানাত। কিন্তু সেই এজাহাৰ ভিত্তিত এতিয়া 36 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। ইপিনে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী সংযত হওক, কথা কওঁতে বা ব্যৱহাৰ পাতি সংযত হ'বলৈ কৈছে, কিন্তু নাজিৰাত তাৰ ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। আৰু এই ওলোটা প্ৰতিচ্ছবি আমি প্ৰতিবাদ কৰি তেওঁলোকৰ যি দুজন দোষী ব্যক্তি আৰক্ষী বিষয়া, তেওঁলোকক আমি মানে নিলম্বিত বা তেনেকৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু তৎসত্ত্বেও 36 ঘণ্টাৰ পিছতো আমাক কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। আৰু সাংবাদিকসকল, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকলক অপমান কৰা নিচিনা হৈছে। আৰু আমি এই কাৰ্যৰ প্ৰতিবাদ জনাই আজি সমূহ নাজিৰাৰ সাংবাদিকসকল আৰু বিভিন্ন দল সংগঠনৰ সৌজন্যত বা সহযোগত আমি এই প্ৰতিবাদ জনাইছোঁ যে তেওঁ উচিত তদন্ত হৈ দোষীক শাস্তি দিব লাগে।